खुलुमबाय दिनैनि रादाबखौ फरायगोनां सोदोमसा बसुमतारी लादाखआव लामानि जाब्रबथायाव सा 7 रौनिया हान्जानि जिउ खहा आरो सा 19 जवाना गोब्राब जोखोम मख'नाय बायदिब्ला गंसे रौनिया हान्जानि बासजों नुब्रानिफ्राय तुर्तुक थांबाय थानायाव सियक दैमानि हाखराव बासआ गोग्लैलाङो जाउनाव सा 7 जवाना जायगायावनो जिउ गोमायो आरो सा 19 जवाना गोब्राब जोखोम जायो। बलिउडनि मुंदांखा फावखुंगुर शाहरुख खाननि फिसाज्ला आर्यान खानआ 2021 इं मायथाइयाव ड्राग्सनि केसआव मुम्बाइआव पुलिसजों हमजानाया दिनै उदां जाबाय। मख'नो गोनांदि आर्यान खानआ 4 सप्ताहसो जेलावबो थानांदोंमोन। नारक'टिक्स कन्ट्रल ब्युर'आ ड्राग्सजों सोमोन्दो थानाय जेबो फोरमान गैयैलाय बिथांखौ उदां खालामबाय। थांनाय 21 आरो 22 मे 2022 आव जाना थांनाय 21थि अल इन्डिया वादकाइ केरेट चेम्पियनशिपआव परेश्वर हालामनि सिङाव थानाय कपसार गामिनि उषा रानी बसुमतारीया देरहानानै सनानि मेडेल मोननो हादों। BPFनि भटार्सखौ 1000 रां होनानै UPPLआव थगायनानै जयनिं जाहोनायनि अजद दैखांदों 22 नं खख्लाबारिनि रायजो राजाफ्रा। इखौ पास होदो आरो इखौ पास होदो ओमफ्राय इखौ उनाव इखौ फालिखौ गांसे उनाव ओमफ्राय इ फैसाखौ फरन्थाया गाव लाखिनानैसो उनावसो होदो इ फैसाखौ। बेसेबां होनाय? 1000सो। सोर होनाय? फरन्थाया होदो। मा बियो सोर बियो फरन्थाया मानि? फरन्थायाथ' सोरनिफ्राय लायखो बेथ' लामायाव हारसिं थांनानैसो लायदों बेखौ जों नुवाखै। माबायदि दोनदों बेलाय? दा ओरै होनदों आरो नै नोंसोर जयेन जानायनि फैसा हाजारसे होलांदो लादो होननानै बियो सानना होदों आरो। পোনপ্ৰথমে মই মিডিয়া পাৰ্চনলৈ ধন্যবাদ জ্ঞাপন যাচিলোঁ। মই ৰাবাং প্ৰাইমাৰী কমিটি BPFৰ হৈ যোৱাকালি ইলেকশ্যন কেম্পেইনৰ সম্পৰ্কে ক্লাৰিফিকেশ্যন দিবলৈ ওলাইছোঁ। যোৱাকালি ৰাবাং প্ৰাইমাৰী কমিটি BPFৰ অন্তৰ্গত ৰান্ধনীপাৰা গাঁৱত UPPL দলৰ পৰা ইলেকশ্যন কেম্পেইন সম্পৰ্কে আহিছিলে তেওঁলোকে। তাত আমাৰ ককলাবাৰী সমষ্টিৰ UPPLৰ কেণ্ডিডেট তেখেত মণ্টু বড়ো আৰু এগৰাকী বীণা গয়াৰী তেখেতসকলে আহিছিলে কেম্পেইনৰ সম্পৰ্কে। তাত তেওঁলোকে আমাৰ BPF দলৰ দুগৰাকী মহিলা তেওঁলোকক মাতি পেলাই UPPLত যোগদান হোৱা বুলি তেওঁলোকে আদৰণি জনাইছে। টকা 1000 দি পেলাই তেওঁলোকক বিহুবানেৰে আদৰিছে। সেই সম্পৰ্কে তেওঁলোকে আমাৰ আগত জনাইছে যে আমি UPPLৰ এই কেম্পেইনত অহা নাছিলোঁ, আমি এটা কামত আহিছিলোঁ। তেওঁলোকে কৈছে যে গাঁৱৰ দোকানত আহিছিলোঁ তেল নিয়াৰ নামত। তাতে তেওঁলোকে UPPLৰ গাঁৱৰে মানুহ লগ পাই তেওঁলোকক মাতিছে যে এনেকুৱা পইচা দিম, আপোনালোকে ইয়াতে মিটিংটো শুনক, মিটিংটো শুনিলেহে আমি পইচা দিম। তেওঁলোকেতো আৰু ভাবিলে কি মিটিং শুনাততো কোনো কিবা নাই, দায় নহয়, সকলোৰো অধিকাৰ আছে হিচাপে তেওঁলোকে থাকিলে। কিন্তু থাকাতে এটেণ্ড হোৱাতে তেওঁলোকক মানে বিহুবানেৰে আদৰণি জনালে। তেওঁলোকে আচৰিত জনালে, দুখ পালে মনত। সেই সম্পৰ্কে মানে গাঁৱৰ মানুহ বা তেওঁলোকৰ হাজবেণ্ড আমাৰ BPF দলৰে মানুহ তেওঁলোকে দুখ প্ৰকাশ কৰিলে, আমাক জনালে আমাৰ গাঁৱত এনেকুৱা আহি পেলাই UPPLৰ দলৰ পৰা আহি পেলাই আমাৰ ৱাইফক এনেকুৱা জইন কৰিলে, দুখ পাইছে আমাৰ গাঁৱত সেনেকুৱা সংঘাত হৈছে। সেইকাৰণে আমি আজি মিডিয়াৰ থ্ৰুৱেদি জবৰদস্ত তেনেকুৱা একো কৰা নাই। যেনিবা আপোনালোকে মিটিঙত আহক শুনক সেইটো কৈছিলে। তেওঁলোকে জবৰদস্ত মানে বিহুবানটো মানে গলত আৰাই দিলে। তাৰপিছত 1000 টকা লওক বুলি তেওঁলোকে দিছে। টকাটো তেওঁলোকৰ হাতত আছে এতিয়া, আমাক নালাগে বুলি কৈছে তেওঁলোকে। তেওঁলোকৰ হাজবেণ্ডে আমাৰ BPFৰ কৰ্মী, তেওঁলোকেও আমাৰ ওমেন BPFৰ এজন সহকাৰী কৰ্মী। সেই হিচাপে আমি আজি এই সংবাদ মাধ্যমৰ যোগেদি ক্লাৰিফিকেশ্যন দিছোঁ। তেওঁলোকে মানে জবৰদস্ত মানে UPPLত যোগদান হোৱা বুলি প্ৰচাৰ কৰিছে আৰু সেইটো মিছা কথা। আমাৰ BPFৰ তেওঁলোকে এজন দলীয় কৰ্মী। উপ নিৰ্বাচনৰ BPFৰ হৈ তেখেত শংকৰ বসুমতাৰী, তেওঁ BPF জন্মদাতা ককলাবাৰী ব্লক কমিটি
গঠন হোৱাৰ পৰাই তেওঁ সাধাৰণ সম্পাদক হৈছিলে তাৰে পিছত তেওঁ তিনিবাৰ সভাপতি কাৰ্যকাল কৰিলে আজিও তেওঁ সভাপতি কিন্তু তেখেতক আমাৰ ককলাবাৰী ব্লক কমিটিৰ অন্তৰ্গত বা ককলাবাৰী সমষ্টিৰ অন্তৰ্গত যিখিনি প্ৰাইমাৰী কমিটি BPF আছে তেওঁলোকে সম্পূৰ্ণভাৱে সমৰ্থন দিছে তেওঁ এজন ভাল কৰ্মী এই হিচাপে আমাৰ গোটেই মানে ৰাইজে আৰু প্ৰাইমাৰী কমিটি তেওঁক মানে ছাপোৰ্ট কৰিছে সেই হিচাপে আমি প্ৰাৰ্থী হিচাপে থিয় কৰাইছোঁ আমিতো মানে জিকিম বুলি আশাবাদী তাৰমানে আগৰ দিনত বেলেগ আছিলে এতিয়া BTR হোৱাৰ পিছত প্ৰমোদ বড়ো চৰকাৰে যিখিনি কাম কৰিম বুলি কৈছিলে যিখিনি নিবনুৱাক চাকৰি দিম বুলি কৈছিলে আজিলৈকে একোৱে কৰিব নোৱাৰিলে আজিলৈকে এজনো চাকৰি দিব নোৱাৰিলে সেইবিলাক কথা প্ৰমোদ বড়ো চৰকাৰে আজি ৰাখিব পৰা নাই সেইটো বুজি পেলাই মানে বহুত UPPLত যোগদান হোৱা বা UPPLত ভোট দিয়া মানুহবিলাকে আজি সলনি হৈছে BPF দলতে আমি ভোট দিম বুলি বহুতে পৰিৱৰ্তন হৈছে হিচাপে আমি জিকিম বুলি আশাবাদী दिनैनि रादाबा एसेनोसै गोजोन्थों